হাই গাইজ, আপোনালোকক মোৰ চেনেল অদ্ভুত পৃথিৱীলৈ স্বাগতম জনাইছোঁ। আজি মই কথা পাতিবলৈ আহিছোঁ এজন টিকটক ষ্টাৰৰ বিষয়ে। আৰু সেই টিকটক ষ্টাৰজনৰ ফলোৱাৰ্ছ আছে 200,000ৰো অধিক। মানে টিকটক জগতৰ এখন চিনাকি মুখ। আৰু এই ল'ৰাজনৰ বৰ্তমান ছ'চিয়েল মিডিয়াত এটা স্ক্ৰীনশ্বট ভাইৰেল হৈ আছে। আপোনালোকে স্ক্ৰীনশ্বটটো চাওক, স্ক্ৰীনত দেখুওৱা হৈছে। আপোনালোকে নিশ্চয় স্ক্ৰীনশ্বটটো চাইছে। এই স্ক্ৰীনশ্বটটোৰ ওপৰত প্ৰিন্স হাজৰিকাই এটা ভিডিঅ' বনাইছে। আপোনালোকে ভিডিঅ'টো চাই লওক প্ৰথমে। লাইভ আহিব লগা হৈছে এটা বিশেষ কথাৰ কাৰণে। কি হৈছে, মই এই ৰাতি এখন হোৱাটছএপত ফটো পালোঁ। ষ্টেটাছত কিছুমানে পাইছে। ফটোখনৰ ষ্টেটাছত মানে কি দিছে আপোনালোকক দেখাই দিছোঁ, চাওক। এইখন মোৰ লগত কোনোবাই মেছেজ কৰা এটা কিবা স্ক্ৰীনশ্বট দিছে। খালি সেইটো ক'ব বিচাৰিছোঁ যে সেইটো যোনটো স্ক্ৰীনশ্বট দিছে মেছেজ কৰা মানুহজন মই নহয়। মই বেলেগ কথা ক'ব নাযাওঁ, মোৰ লগত হয়তো হোৱাটছএপত কথা পাতিও পোৱা নাই, কিন্তু যিসকলে মোৰ লগত হোৱাটছএপত কণ্টেক্ট কৰিছে, টিকটকৰ ফ্ৰেণ্ড, তেওঁলোকে গম পাব মই কিমান ভাল। মই কোনো ছোৱালীক কেতিয়াও মাক মই মানে এটা ছোৱালী চোৱা, আৰু মই এবাৰ মই গাধ, মোৰ কাইলৈ ৰিজাল্ট দিব জানে। মই বেলেগকো পঢ়া নাই, মই এনেকুৱা কেনেকৈ কৰিব পঢ়াতে ভাল নহয়। মই নাই কৰা এনেকুৱা। আপোনালোকে কেলৈ কৈছে? ইমানটোলৈকে ঠিকে আছে। আপুনি প্ৰিন্স হাজৰিকাৰ কি ক'লে স্ক্ৰীনশ্বটটোৰ ওপৰত আপোনালোকে শুনিলে বা দেখিলে। এতিয়া এই চেহেৰাটোৰ পাছত এটা চেহেৰা আছে। এই চেহেৰাটো মই আপোনালোকৰ আগত দেখুৱাব বিচাৰিছোঁ। আপোনালোকে এই ৰেকৰ্ডিংটো শুনক এবাৰ। ক'বলৈ দম আছে নিজে কবি না। তোক লগৰজনী কোন বে এজনী, নামটো ক না তাইৰ। তহঁতৰ চা গোটেইকেইজনী চা, তহঁতৰ বহুত বেছি হৈ গ'ল আকৌ দেই। বোকাহাটৰ ছোৱালী হয়, বোকাহাটত ভালকৈ থাকিবি। চেটৰ বালৰো কেৰ নকৰোঁ তহঁতৰ নিচিনা ছোৱালী। মুখত মুতি দিম, বুজিলি নাই। আৰু কি ক'লি হিজিৰামি, তোৰ বাপেৰে হিজিৰামি কয়। মাক চুদি কৈছোঁ, তোৰ কিবা কৰিবি নেকি? তোৰ বাপেৰে চাগে পেটিকোট পিন্ধি আছে, মাৰ লগত শুই আছে। যা কেলা। দেখিলা ইয়াৰ ভাষা, দেখিলা ই আকৌ একো নকৰোঁ বুলিয়ে কয়। ইয়াক বাৰু কেনেকৈ বিশ্বাস কৰিব পাৰি আপোনালোকে কওকচোন। ই এজনী ছোৱালীক ইমানেই বেয়াকৈ কৈছে যিকেইটা শব্দ মানুহে ক'বলৈ সাধাৰণতে ভয়েই কৰে। ই এটা সঁচাকৈ কুকুৰৰ পোৱালি, মূৰত মাল নাইকিয়া, অকল তাৰ মুখখন লৈ আজিলৈকে ই ফেমাছ হৈ থকা এটা মানুহ নে কি কয় আপোনালোকে কওক। এতিয়া মই বাকীখিনি কথা আপোনালোকৰ ওপৰত গতাইছোঁ। আপোনালোকে এইটো কি মানে ভাবে, ইয়াৰ ওপৰত কি মানে আপোনালোকৰ ধাৰণা মই নাজানো, কিন্তু মোৰ মতে ইয়াৰ যদি টিকটকাৰ কোনোবাই মোৰ আছা অসমৰ যদি মোক শুনিছা তেতিয়াহ'লে শুনা, ইয়াক জল্দি আনফল' কৰা। ই কিন্তু অসমৰ কাৰণে লাষ্টত বিপদজনক হ'ব পাৰে। থেংক ইউ। আৰু মোৰ ভিডিঅ' যদি ভাল লাগে আপোনালোকে শ্বেয়াৰ কৰি দিব। ধন্যবাদ। এই মানুহজনলৈকে মোৰ ভিডিঅ'টো পাব লাগে।